অতিকৈ চেনেহৰ মুগাৰে মোহৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকোঁ। নমস্কাৰ, মই চয়নিকা বৰা। শেহতীয়াকৈ হ'লেও আমি বহাগ বিহুৰ যি অনুষ্ঠান হয় সেই অনুষ্ঠান আমি পাতিবলৈ ওলাইছোঁ। আমাৰ মহিলা আৰু যুৱকসকলৰ দ্বাৰা অনুষ্ঠানখন অনুষ্ঠিত হ'ব। সেই অনুষ্ঠানখনত থাকিব একক অসমীয়া গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা। প্ৰতিযোগীসকলক জনাবলৈ পাই সুখী হৈছোঁ, আমাৰ ইয়াত প্ৰায় 5টাকৈ পুৰস্কাৰ আছে। সেই পুৰস্কাৰসমূহ প্ৰায় এনেধৰণৰ: প্ৰথম পুৰস্কাৰ 4,000 টকা, দ্বিতীয় পুৰস্কাৰ 3,000 টকা, তৃতীয় পুৰস্কাৰ 2,000 টকা, চতুৰ্থ পুৰস্কাৰ 1,000 টকা আৰু পঞ্চম পুৰস্কাৰ 501 টকা। এতিয়া এই অনুষ্ঠানখনত আপোনালোক সকলোৱে যিসকল আছে প্ৰতিযোগী, সেই প্ৰতিযোগীসকল আহিব, মই সাদৰেৰে আমন্ত্ৰণ কৰিলোঁ আপোনালোকক। ডেটটো 30 বহাগ আৰু 14 মে' শনিবাৰ। আপোনালোক আহিব, আমি অপেক্ষা কৰিম আপোনালোকৰ কাৰণে। ধন্যবাদ।